কবিতাৰ শিৰোনামা মৰম। কবি ৰঞ্জনা পাঠক। তোমাৰ মৰমবোৰৰ মাজত অনুভূতিৰ বৰ অভাৱ। তোমাৰ ভাল পোৱাৰ মাজত কিয় জানো কৃত্ৰিমতাৰ প্ৰভাৱ। বিচাৰিও যেন নুবুজিলোঁ তোমাক, জানিও যেন নাজানিলোঁ তোমাক। কিয় দেখোঁ তোমাক সন্দেহৰ মাজত, যেতিয়া তুমি থাকা কাষত নাইবা দূৰত। কিয় মোক নুবুজিলা, কিয় নেদেখিলা মোৰ হিয়াখনত প্ৰতিবিম্ব নিজৰ। কিয় গছকা হৃদয়ক প্ৰতিটো খোজত। মোৰ দুখ কি বাৰু, তোমাক ভাল পোৱাই নহয় জানো। তেন্তে নেলাগে দিয়া, নিবিচাৰোঁ তোমাৰ মৰম। ভাল পোৱা নাইবা সান্নিধ্য অকণ, বাধা দিম মোৰ মনক তোমাক ভাল পাবলৈ। আশাবোৰক বুজাম তোমাৰ মৰম নিবিচাৰিবলৈ। আৱেগবোৰক ধ্বংস কৰিম, অনুভূতি অনুভৱক ৰূপান্তৰিত কৰিম একোখন মৰুভূমিলৈ। তেতিয়া হয়তো তুমি ভাল পাবা, হয়তো মৰম দিবা। ইচ চোৱাচোন, মনে আকৌ মৰমহে বিচাৰে। ইমানৰ পিছতো আশাৰ সপোন ৰচে। দলিচা পাৰি ৰয় ফুলৰ হৃদয়ত, বিচাৰে হিয়াৰ নিচেই কাষত। দুবাহুৰ মাজত আকুলতাৰে ভাল পোৱাৰে আৰু অযুত মৰমেৰে।